একমাহমান গেপৰ পিছত আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। তো আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে, সুস্বাস্থ্যত আছে। তো মই আজিৰ মোৰ এইখন ভিডিঅ'ত মই দেখাবলৈ চেষ্টা কৰিম আমাৰ গাঁওখন। তো মই এইখন ভিডিঅ'ত আমাৰ পূৰা মানে গাঁওখন ডিটেইলছত নেদেখুৱাওঁ, কিন্তু আমাৰ গাঁওখন ক'ত আছে, কোনখিনি জেগাত স্থিত আছে সেইখিনি দেখাবলৈ চেষ্টা কৰিম। তো বেছি পলম নকৰি বলক আমি মেইন ভিডিঅ'টো আৰম্ভ কৰোঁ। তো মই মোৰ ভিডিঅ'টো আৰম্ভ কৰিম নলবাৰীৰ পৰা। সেইফালে যিহেতু দেখুৱাইছোঁ আপোনালোকক স্ক্ৰীণত, সেইফালে আছে নলবাৰী বাজাৰ। আৰু এইটো আপোনালোকে ৰাস্তা দেখিবলৈ পাইছে, টাইলছৰ ৰাস্তা। চ' এই ৰাস্তাখিনি হৈছে বৰ্ডাৰ, আছাম আৰু মেঘালয়ৰ বৰ্ডাৰ। মোৰ ৰাইট চাইডৰখিনি হৈছে আছামৰ গোৱালপাৰা ডিষ্ট্ৰিক্ট, আৰু মোৰ লেফ্ট চাইডৰখিনি হৈছে মেঘালয়ৰ নৰ্থ গাৰো হিলছ ডিষ্ট্ৰিক্ট বা উত্তৰ গাৰো পাহাৰ জিলা। আৰু এই ৰাইট চাইডৰ আছামৰ গাঁওখিনি কয় আমগুৰিপাৰা, আৰু মোৰ লেফ্ট চাইডৰ মেঘালয়ৰ গাঁওখিনি কয় নিউ মিয়াপাৰা। আমগুৰিপাৰা আপোনালোকে বহুতে চাগে নামটো শুনিছে, য'ত নেকি আছে ফাউণ্ডাৰ অফ ব্লেক ৰাইচ শ্ৰী উপেন্দ্ৰ ৰাভা। চ' তেখেতৰ ঘৰ সিফালে হয় আমগুৰিপাৰাত। চ' ইন ফিউচাৰ যদি মোৰ ছাবস্ক্ৰাইবাৰ্ছ 5K বা 10K মান হৈ যায়, তেন্তে মই তেখেতৰ ওপৰতো ভিডিঅ' বনাম। আৰু আমাৰ ঘৰ এইটো ৰাস্তা দিয়ে যাব লাগে, বেছি দূৰ নহয়। আৰু এইটো ৰাস্তা হৈছে কৃষ্ণাই ৰোড, আপোনালোকে এইটো ৰাস্তা দি বিকিপুল হৈ কৃষ্ণাইত যাব পাৰে। আৰু এইটো ৰাস্তা হৈছে মেঘালয়ত যোৱা ৰাস্তা, মেঘালয়ৰ মেন্দিপথাৰত, য'ত নেকি আছে মেঘালয়ৰ প্ৰথমটো ৰেলৱে ষ্টেচন। আৰু ইফালে আছে নলবাৰী ৰেলৱে ষ্টেচন। এয়া চাওক ৰেলৱে ট্ৰেকখিনি, এই ট্ৰেকটো গৈছে মেন্দিপথাৰ ৰেলৱে ষ্টেচনত। আৰু ইফালে নলবাৰী ৰেলৱে ষ্টেচনৰ মই এটা ভিডিঅ' আগতে বনাইছিলোঁ, আই বাটনত লিংকটো দি দিম। আপোনালোকে যদি চাব বিচাৰে তেন্তে লিংকটো ক্লিক কৰি চাব পাৰে। আৰু সিফালে মেঘালয়ৰ ফালে বনাই আছে এটা ডাঙৰ হাইৱে। তো বনাই থকা হাইৱেখিনি এতিয়া আপোনালোকক দেখাবলৈ লৈ যাম। ভিডিঅ'টো শেষলৈকে চাই থাকক। এয়া চাওক ৰেলৱে ট্ৰেকখিনি জংঘলবাৰী হৈ গৈছে, চিনি নাপায় আৰু তলৰ পৰা। আৰু এইটো হৈছে মেন্দিপথাৰ ৰোডটো। এয়া চাওক ৰাস্তাৰ অৱস্থা কেনেকুৱা। আৰু এয়া চাওক এটা অভাৰব্ৰিজ আছে, ওপৰেদি ট্ৰেইন যায়, তলেদি গাড়ী। আৰু পিছফালে আছে মোৰ এইটো দামৰা যোৱা ৰাস্তাটো, দামৰা ৰোড। ৰাস্তাৰ কণ্ডিশ্যন ভাল নহয়। এয়া চাওক অসমৰ পৰা মেঘালয়ত আৰু মেঘালয়ৰ পৰা অসমত অহা যোৱা কৰা ৰাস্তাটো কেনেকুৱা। আমি আহি পালোঁ ইয়াৰলৈকে, য'ত হাইৱে বনাই আছে। এয়া চাওক হাইৱেটো ইফালেদি যাব, পাহাৰৰ মাজেদি যাব। তো ইফালে হৈছে গাৰো গাঁও, মোৰ ৰাইট চাইডৰখিনি হৈছে গাৰো গাঁও, আৰু ইফালে হৈছে লেফ্ট চাইডৰখিনি ৰাভা গাঁও। ইফালে গাঁওখিনি নলবাৰী বুলি কয়। তো এই হাইৱেটো নলবাৰীৰ মাজেদি পাহাৰৰ মাজে মাজে যাব। আৰু এই হাইৱেটো কোনটো পাহাৰৰ মাজে মাজে যাব, সেইটো পাহাৰ অলপ আগত গ'লে খোলা ঠাই আছে, তাৰ পৰা ভালকৈ দেখা পায়। তো সেই পাহাৰখিনি এতিয়া আপোনালোকক দেখাবলৈ লৈ যাম। চাওক এয়া ৰাস্তাৰ চাইডত অলপ মানে ৰাস্তাটো ৱাইড কৰি অলপ ডাঙৰ কৰিছে হাইৱে বনাবলৈ, মাটি পেলাই থৈছে, কনষ্ট্ৰাকশ্যন এতিয়াও চলি আছে। আৰু আপোনালোকে ৰাস্তাত এটা গাড়ীও দেখা পোৱা নাই, কাৰণ মেঘালয়ত বৰ্তমান লকডাউন চলি আছে। মই নাজানো ভিডিঅ'টো কেতিয়া আপলোড কৰোঁ, তেতিয়ালৈকে লকডাউন থাকে না নাথাকে নাজানো, কিন্তু বৰ্তমান লকডাউন চলি আছে।
চাওক ৰাস্তাখিনি কিমান ধুনীয়া, কি সুন্দৰ পৰিৱেশ। এইটো যিহেতু হাইৱেটো বনাই আছে, হাইৱেৰ কাম কমপ্লিট হোৱা নাই। যেতিয়া কাম কমপ্লিট হ'ব আৰু সম্পূৰ্ণ ৰাস্তাটো কমপ্লিট হৈ যাব, তেতিয়া মই আকৌ এটা ভিডিঅ' বনাম। আৰু এই ৰেলৱে ট্ৰেকটো দেখা পায়, সেইটো চাওক। আৰু আপোনালোকক কৈছিলে যে হাইৱেটো পাহাৰৰ মাজেদি যাব, সেয়ে আপোনালোকৰ স্ক্ৰীণত দেখিবলৈ পাইছে পাহাৰখিনি। চ' সেই পাহাৰৰ মাজেদি যাব। ইটো পাহাৰেদি যাব, চাওক কেৰচিন দেখুৱাই দিছোঁ আপোনালোকক। তো চাওক, এয়াই হৈছে মেঘালয়ৰ উত্তৰ গাৰো পাহাৰ জিলা। তো এয়া চাওক, আপোনালোকক 360 ভিউ দেখুৱাই দিছোঁ। এয়া মোৰ পিছফালে পাহাৰ আছে, আৰু ইফালে মোৰ পিছফালে ৰাস্তাখিনি, য'ত নেকি নেশ্যনেল হাইৱে হ'বলৈ গৈ আছে। তো আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে, তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি নতুনকৈ চাই আছে, নতুন ভিউৱাৰ্ছ হৈ আছে, তেন্তে ছাবস্ক্ৰাইব কৰি দিব। अरे कहना क्या चाहते हो? কাৰণ মোৰ 1K ছাবস্ক্ৰাইবাৰ্ছ হ'বলৈ আৰু বেছি ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন নাই। যদি মোৰ 1K ছাবস্ক্ৰাইবাৰ্ছ সম্পূৰ্ণ হৈ যায়, কমপ্লিট হৈ যায়, তেন্তে মই ৰেগুলাৰ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু আমি আহি পালোঁ পাহাৰৰ ওচৰলৈ। ইয়াত চাওক, আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে পাহাৰ আছে, আৰু ইয়াত চাওক, ইয়াত এটা নিজৰা আছে। পানীটো অলপ লেতেৰা হৈছে, নতুন পানী পৰাৰ কাৰণে চাগে। আৰু এইখিনি ধুনীয়া চিনাৰীখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ভিডিঅ'টো চাই থাকক। আৰু ইয়াত এটা ডেম বনাই আছে, নতুনকৈ ডেম এই নিজৰাত। ইয়াত চাওক আপোনালোকে। মই মোৰ ভিডিঅ'খিনি ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে, তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু প্ৰথমবাৰৰ কাৰণে যদি মোৰ ইউটিউব চেনেল মোৰ ভিডিঅ'টো চাই আছে, তেন্তে ছাবস্ক্ৰাইব কৰি দিব। আৰু যিহেতু কৰোণা মহামাৰীৰ সময় চলি আছে, আপোনালোকে ঘৰতে থাকক, মাস্ক ব্যৱহাৰ কৰক, ষ্টে হোম, ষ্টে ছেফ। আৰু মই এতিয়াৰ পৰা ৰেগুলাৰ ভিডিঅ' আপলোড কৰিবলৈ চেষ্টা কৰিম এই লকডাউনত কি কৰোঁ। তো তেতিয়ালৈকে ধন্যবাদ।